হেল্ল' এভৰিৱান, আকৌ ওলাইছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰলৈ মই। আৰু মোৰ আগৰটো ভিডিঅ' যিটো মই মন্দিৰলৈ যোৱা ভিডিঅ' দিছিলোঁ, আপোনালোকে ইমান ধুনীয়াকৈ মৰম দিছে, সেইবাবে ভাবিলোঁ মই আকৌ এটি ভিডিঅ' দিওঁ। চ' আজি আকৌ ওলাইছোঁ, ভিডিঅ'টো সম্পূৰ্ণকৈ চালে আপোনালোকে গম পাব মই ক'ত গৈছোঁ। Oh, Deha. Papa? Kote? Sao? Kote? Yeah. Oh. মই আহিছো কেনেকুৱা লাগিছে? কিমান ভাল লাগিছে কোৱা? ভিডিঅ' বনাই আহিছা? মই আজি ভিডিঅ' বনাই আহিছো। ধৰা ধান্দাটো ধৰা। ইয়াৰ পিছত মোক চুমু এটা দিয়া। চুমু এটা দিয়া। তোমাৰ এটা দিওঁ। মা ক'ত গ'ল? মা গা ধুই আছে। গা ধুই আছে? হেল্ল'। আহি পাই কাপোৰ কানি চেঞ্জ কৰিলোঁ যিহেতু বহুত বেছি গৰম আৰু ছাগলী মাংসৰ শখ লৈ আহিছিলোঁ। পিছে দুৰ্ভাগ্যবশতঃ ছাগলী মাংসৰ দোকানখন বন্ধ। যিয়ে নহওক বাৰু তথাপিতো কিবা একদাৰ মাংসৰে ভাত খাম। মাংস নহ'লে যে মোৰ ভাত পেটত নাযায়, বুজিছেনে ৰাইজ? আপোনালোকে বুজিছেনে? আৰু আপোনালোকে মোক বহুত বেছি মৰম দিছে বাৰু। মই যে ধুনীয়া ধুনীয়া খানা বনাই আজিকালি পষ্ট কৰোঁ ফেচবুকত, আপোনালোকে ইমান ধুনীয়াকৈ মোক মৰম পাই জনাইছে। তো আকৌ জনাই থাকিব বুলি আশা থাকিলোঁ। আৰু মোৰ ইউটিউব চেনেলটোত আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। কোৱা ছাবস্ক্ৰাইব কৰিবা বুলি কোৱা। সাবস্ক্ৰাইব কৰিবা আৰু লাইক। আৰু ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিবা কোৱা। শ্বেয়াৰ। নেক্সট দেখুৱাই আছো আপোনালোকক আমি কি কৰোঁ, ভিডিঅ'টো চাই থাকিব। মোৰ যদি নকবি না, মোৰ ভয় লাগে। অৱশেষত আহিছিলোঁ ছাগলী মাংস খাম বুলি। খালে ছাগলী দিবা। তই ভাগৰ লৈছোঁ আপুনি। এই যেতিয়া আৰু ইয়াত 3টা কণী লৈছোঁ মই, আৰু ভাত, আৰু বাৰিষা মাংস, এ দে নাখাজিৰি নাই দে, কি কৰোঁ আৰু থাক আৰু দে এইফালে তই। গাইছ মই চাইছোঁ একবাৰ মোক। এইফালে চাইছোঁ নাই? আচ্ছা। আৰু এইফালে আমাৰ মলো, আৰু এইফালে ভাতকেইটা খাম দে আৰু নে কি কৰে ৰাইজ? সময় বেছি ভিডিঅ' কৰিব নাপায়। খাই লওঁ আকৌ। হেৰি কি বুলি কয়, নহয় মই বাপাৰ কথাহে ক'ব খুজিছোঁ কালি। কি? এইয়া কালি তাৰমানে গাখীৰেদি ভাত খুৱাইছোঁ তাক মই। নিবানক ক'লোঁ বোলে আৰু অলপ গাখীৰ আনি দিছোঁ নে, ইয়াক মই ভাতকেইটা ভালকৈ খুৱাই দিওঁ। তাৰপিছত ইটা অহংকাৰী মতলব দেখাই আছে। নিবানা ক'লে হে থাকবা দি তাক সেনেকৈ কষ্ট কৰি কিনে খাবা দি তাক, সেনেকৈ খাবা দি কষ্ট কৰি কিনে। ফাৰ্ষ্টে মই নিবানৰ কথা নুশুনি মই আনবা গ'লোঁ গাখীৰখিনি। ই কি কয় জানা, ই মোক এনেকৈ থৈছে, অ' নাংগে দে নাখাম দে। ইটাৰ পৰা জানে নাছে এতিয়া। দেউতাকে যে অলপ টানকৈ ক'লে, সেইটো কিয় নাখাম দে আৱে দে পিছে ৰাইজ আমি এতিয়া ভাত খাওঁ। আমাৰ চলিটো ঠেহ পাতি আছে, এটা মানুহ মচি তাক আহি ধৰব ইটা, তাৰপিছত গম পাব ভাত খাই কি লগ পাই আছোঁ। ৱাইপছ আছে নে মোলা? ওলা ৱাইপছ। হা ৱাইপছ ৱাইফ আছে ওলা ওলা। সেইটো এইটো মোৰ ৱাইপছৰ পেকেট। কি হ'ল তাৰ মানে? চাচোন কি হ'ল। কোনে এইটো ক'লা? এইয়া চুপৰ বাপকে এইফালে যি মালটো আহে সি গমে নাপালা। দিছি চিঙি। कौन है ये लोग? कहां से आते हैं ये? ৰাইজ আমি এতিয়া মানে ভিডিঅ' কৰিম। এই কি হ'লে ৰহে ভাই, তুমি মানে ষ্টাইল কৰিছা। মই কৈছে নাই মোৰ ষ্টাইলখিনি কৰবাই দিয়া নাই, কেনেকুৱা দেখা হৈছে। আৰু মই খুব ধুনীয়াকৈ ৰেডি হৈ লৈছোঁ। আৰু এইফালে তাই মোবাইলত ব্যস্ত গুছে তো এতিয়া আমি ৰীল বনাম। ৰীলটো আমি ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিম, আপোনালোকে চাব পাৰিব। আৰু মোক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। অবভিয়াছলি মানে অবভিয়াছলি খুব ভালেই লাগিব।
হয় না বাৰু 3টা কণী থুচি থুচি খাই এতিয়া আমি ৰিল বনাম ৰাইচ ৰিল বনাম তো আপোনালোকক মই দেখুৱাই আছোঁ ৰিল তো চাই থাকিব আমি ভিডিঅ' বনাই হৈ গ'ল আৰু বহুত বেছি গৰম লাগিল আৰু দেখিছে কিমান ঘাম উঠালোঁ আৰু ভিডিঅ'কেইটা আপোনালোকক মই ইনষ্টাত শ্বেয়াৰ কৰিম সকলোৱে চাব আৰু এজনী আমাৰ এখেত মহাপুৰুষ ব্যস্ত হৈ আছে মোবাইলত তো এতিয়া বহুত ৰাতি হৈ গ'ল ৰিল বনালোঁ ভাত খালোঁ এতিয়া মই যাব লাগে মোৰ ৰুমলৈ আৰু আজিলৈ আহিছোঁ ন বাই বাই নেক্সট আকৌ আহিম আকৌ আহিবি দে ভাত বনাই থবি কোনদিনা আহিবি আজিলৈ মই এতিয়া যাওঁ কাপোৰ কানি মানে সলাম আৰু এয়া কোনদিনা আহিবি কোনদিনা আহিম এইটো মই তই বেছি পাগল মই আধা পাগল দুটাই মিলি ফুল পাগল এহে বাই বাই আমি এতিয়া যাওঁ গুড নাইট শুভৰাত্ৰি আকৌ মই খানা বনাই আপোনালোকক ফটো পষ্ট কৰিম আপোনালোকে চাব কমেণ্ট কৰিব দেই বাই বাই